এতিয়া দিয়া হ'ব তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট হয় 2026 কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে এতিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু লগতে তোমালোকৰ মনত এটা প্ৰশ্ন আহি আছে যে গ্ৰেছ মাৰ্ক তোমালোকৰ কাৰণে এইবাৰ দিয়া হ'ব নে নহ'ব সকলো প্ৰশ্নৰে উত্তৰ দিয়া হ'ব কেৱল শেষলৈকে তোমালোকে ভিডিঅ'টো চাই থাকিবা চোৱা মেইন কথা তোমালোকক গুগলত দিয়া গৈছে যে তোমালোকৰ কম্পাৰ্টমেণ্টেল ৰিজাল্ট দিয়া হ'ব দ্য আসাম HSLC Compartmental Result 2026 for Class 10 expected to be declared in June 2026 এইটো কথা খাটাং হৈ গৈছে যে জুন মাহতে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব পাৰে কিন্তু তাৰ আগতে তোমালোকে জানি থবা যে ইয়াৰ আগতে যেতিয়া তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ সময়তো কম্পাৰ্টমেণ্টেল এক্সাম হৈছিল তেতিয়া ৰিজাল্টবোৰ কিমান তাৰিখত বা কিমান দিনত তোমালোকৰ এক্সাম শেষ হোৱাৰ কিমান দিনৰ ভিতৰত তোমালোকৰ ঘোষণা কৰা হৈছিল সকলো কথা কম সাবস্ক্ৰাইব কৰিবা চেনেলটো যদি নতুন আহিছা ট্ৰু ফেক্ট লৈ পেলাই মই তোমালোকৰ কাৰণে ভিডিঅ' বনাওঁ আৰু সদায় সত্য ইনফৰমেশ্যন তোমালোকৰ কাৰণে প্ৰভাইড কৰোঁ ঠিক আছে ইয়াৰ আগতে যদি তোমালোকে চোৱা 2025 চনত তোমালোকৰ ৰিজাল্ট দিছিল 16 জুন তাৰিখে 2025 চনত ঠিক আছে নেক্সট তোমালোকে চাব পাৰা 2024 চনত তোমালোকৰ 21 জুন তাৰিখে অৰ্থাৎ তোমালোকৰ 2024 চনত 21 জুন তাৰিখে তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট দিয়া হৈছে এইটো দেখা যায় যে তোমালোকৰ ৰিজাল্টটো প্ৰায় জুন মাহতে দিয়া যায় আৰু লগতে তোমালোকে এটা কথা মন কৰিবা তোমালোকৰ ৰিজাল্ট ডেটো তোমালোকৰ এই জুন মাহৰ ভিতৰতে দিয়া হ'ব কিন্তু কিমান তাৰিখে দিব পাৰে তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট আৰু এটা কথা চোৱা এতিয়ালৈকে তোমালোকৰ এছে বা সেবাৰ ফালৰ পৰা কোনো ধৰণৰ মই স্পষ্টকৈ কৈ দিছোঁ কোনো ধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট অহা নাই সকলো এক এক্সপেক্টেড ডেট তোমালোকক কৈ আছে সম্ভাৱনা যিটো তাৰিখ এটা ধৰি লোৱা হয় সেইটো কোৱা গৈছে আৰু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট অহা নাই যদি অফিচিয়েল ষ্টেটমেণ্ট যদি বৰ্ডৰ ফালৰ পৰা দিয়া হয় মই তোমালোকক জনাই দিম আৰু লগতে তোমালোকে ধৰি লোৱা এইবাৰৰ ৰিজাল্ট তোমালোকৰ 21 জুনৰ পৰা 29 জুনৰ ভিতৰত তোমালোকৰ এই সপ্তাহৰ ভিতৰতে তোমালোকৰ অৰ্থাৎ জুন মাহৰ অন্তিম সপ্তাহৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দিব পাৰে এইটো এটা এক্সপেক্টেড ডেট হয় ইয়াতো কোনো ধৰণৰ তোমালোকৰ অফিচিয়েল ষ্টেটমেণ্ট নহয় এইটো এক্সপেক্টেড ডেট তোমালোকৰ দি দিব পাৰে আৰু মেইন কথা তোমালোকে খুদি আছিলা যে গ্ৰেছ মাৰ্ক দিয়া হ'ব নে নাই তোমালোকৰ ঠিক আছে এতিয়া মই কৈ আছোঁ গ্ৰেছ মাৰ্কৰ কথা চোৱা গ্ৰেছ মাৰ্ক কেতিয়া দিয়া হয় তোমালোকক মই সিধা এটা কথা কৈ দিম যদি তোমালোকে 15 বা 10 মাৰ্কৰ কাৰণে তোমালোকে গ্ৰেছ মাৰ্ক বিচাৰি আছা তেন্তে তোমালোকক এইটো কেতিয়াও নিদিয়ে কিয়নো তোমালোকে মেট্ৰিকৰ পেপাৰতে দেখা পাইছা যে 10 বা 15 মাৰ্কৰ গ্ৰেছ মাৰ্ক তোমালোকক দিয়া হোৱা নাই সেইবাবে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামতো দিব বুলি তোমালোকে আশা নাৰাখিবা যদি তোমালোকৰ কাৰণে 5 4 3 বা 2 এনেকুৱা ধৰণৰ মাৰ্কৰ যদি তোমালোকক প্ৰয়োজন হয় এক্সামটো তোমালোকৰ ক্লিয়াৰ কৰিবলৈ হয় তেন্তে তোমালোকক এটা গ্ৰেছ মাৰ্ক তোমালোকৰ কাৰণে দিয়া হ'ব পাৰে তাতো পাৰে বুলি মই কৈছোঁ কিয়নো 100% কনফাৰ্মেশ্যন নহয় যদি তোমালোকৰ মেট্ৰিক পৰীক্ষাতে যদি তোমালোকক গ্ৰেছ মাৰ্ক ভালদৰে দিয়া নাই তেন্তে কম্পাৰ্টমেণ্টেল এক্সামত ইমান দিব বুলি আশা মই নাৰাখোঁ কিন্তু তথাপিও যদি তোমালোকৰ কাৰণে কিয়নো এটা গোটেই বছৰ তোমালোকৰ নষ্ট কৰিব কোনেও নিবিচাৰে সেইবাবে তোমালোকক শিক্ষকগৰাকীয়ে তোমালোকক 5 4 বা 3 বা কেতিয়াবা 6 মাৰ্কৰ কাৰণে গ্ৰেছ মাৰ্ক দি দিব পাৰে আৰু লগতে তোমালোকৰ ৰিজাল্টটো সোনকালে দিব কিয়নো তোমালোকে এই বছৰ ফাৰ্ষ্ট ইয়াৰতে তোমালোকৰ এডমিশ্যন কৰিব লাগে সেইবাবে তোমালোকৰ ৰিজাল্টটো এই জুন মাহৰ ভিতৰতে তোমালোকৰ 21 to 29 ভিতৰত তোমালোকক দিয়া হ'ব আৰু গ্ৰেছ মাৰ্কো তোমালোকক 5 4 3 2 1 এনেকুৱা ধৰণে গ্ৰেছ মাৰ্ক দিয়া হ'ব তাৰ ওপৰত তোমালোকৰ গ্ৰেছ মাৰ্ক নিদিয়ে আৰু যদি কোনো অফিচিয়েল ষ্টেটমেণ্ট আহে তোমালোকৰ ৰিজাল্টৰ আপডেটৰ বিষয়ে মই তোমালোকক নিশ্চয় জনাই দিম সেইবাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ইমান টেনশ্যন ৰৈ থাকিব নালাগে যদি তোমালোকে এক্সাম ভাল লিখিছা নিশ্চয় ৰিজাল্টটো ভাল আহিব ধন্যবাদ